আৰু যদি গুপ্ত ৰূপ আছে Hey guys, good morning. গৈ পাব লাগিছিল 12টাত আৰু এতিয়া ইয়াতে 12টা বাজিল। আচলতে আজি গৈ আছোঁ ডাবলিন আৰু তাতে আজি আমাৰ অসমীয়াখিনি এখন মিট আছে। এখন প্ৰত্যেক বছৰে পাতা হয় আৰু এই মিটখনৰ জৰিয়তে আমি নতুন নতুন মানুহ চিনাকি হ'ব পাৰোঁ। গতিকে বলকচোন চাওঁ কিমান নতুন মানুহ আহিছে, কোন কোন আহিছে, তেওঁলোকৰ লগত কথা পাতোঁগৈ। চাই থাকিব ভিডিঅ'টো, কেনেকুৱা লাগে জনাব কমেণ্ট ছেকশ্যনত। গতিকে বলক এই ভ্লগটো ষ্টাৰ্ট কৰোঁ। এতিয়া মজা লাগিছে সঁচাকৈ। আহি এটা জেগা পালোহি। ৰাতিপুৱা একো খাই অহা নাছিলোঁ, সেইকাৰণে ভাবিলোঁ চাহ একাপ খাই যাওঁ। চাহ ল'লোঁ আৰু চাহৰ লগত কেক ইয়াতে খাই লওঁ। খাই পেলাই আমি যাম আকৌ। ইয়াৰ পৰা আৰু 1 ঘণ্টামান লাগিব, আজি ওলোৱাই দেৰি হ'ল। ডাবলিন আহি পালোহি, গাড়ীখন পাৰ্ক কৰিলোঁ আৰু এইখিনিৰ পৰা 850 মিটাৰমান দূৰ হ'ব। সেইখিনি খোজকাঢ়ি গৈ আছোঁ। বহুত দেৰি হৈ গ'ল, গৈ পাই চাওঁ কোন কোন আহিছে, কি কৰি আছে। এইটো হৈছে ডাবলিনৰ কনভেনশ্যন চেণ্টাৰ। আমি অলপ আগলৈ যাম। IFSC বুলি এটা বিল্ডিং আছে আৰু তাতে চস্কা বুলি এখন ইণ্ডিয়ান ৰেষ্টুৰেণ্ট আছে। এটা হল বুক কৰা হৈছে আৰু আমি তালৈকে গৈ আছোঁ। ভিডিঅ' বনাই আহোঁতে ৰাস্তাই হেৰাই গৈছিলে আৰু 450 মিটাৰ আছে, পাৰ হৈ গ'লোঁ, মানে ঘূৰি আহিব লগা হৈছে আকৌ। আপোনালোকৰ যদি এই পিকচাৰেছ আয়াৰলেণ্ডৰ মানে ধুনীয়া নেচাৰৰ মাজত কিবা ফটো ল'বলৈ মন যায়, ইনষ্টাগ্ৰামত পষ্ট কৰিবৰ কাৰণে ৰিল চিল বনাবলৈ মন যায়, এটা মাত্ৰ ফোন কলত হাতত DSLR লৈ হাজিৰ হৈ যাব অভিজ্ঞান শৰ্মা বৰুৱা। আৰু যদি গুপ্ত ৰূপ আছে আপোনালোকৰ হাতত হেল্পলাইন নম্বৰটো আছে, ফোন কৰিলেই হ'ল। হেল্পলাইন নম্বৰটো দিলে গাড়ীৰে মই আহিবলৈ হ'লে 2 ঘণ্টা 45 মিনিট লাগিব, বাছেৰে আহিবলৈ হ'লে 3 ঘণ্টা 28 মিনিট, খোজকাঢ়ি 2 দিন আৰু চাইকেল চলাই 15 ঘণ্টা লাগিব পাৰে। মই বেলতলা দুলীয়াজানৰ ধন্যবাদ। গুৱাহাটীৰ অৰিজিনেল দুলীয়াজানৰ হয়। সৰু গেম এটা খেলিম। ইটছ এ ভেৰি কমন গেম, বিংগো হয়। মই বলটো গৈ থাকিম, তোমালোকে ক্ৰছ কৰি গৈ থাকিবা। The first word is Ma Kasam. And the last one is Gauri. মিটআপ কমপ্লিট হৈ গ'ল আৰু ভালকৈ ৰেকৰ্ড কৰা নহ'ল ভিতৰত। মিটআপৰ পৰা ওলালোঁ, তাত মোৰ ষ্ট'ৰেজ ফুল হৈ গ'ল, গতিকে ইমান এটা মোৰ ফুল হ'ল লগতে। ইয়াৰো ফুল হৈ গ'ল, ইমান ভিডিঅ' লোৱা নহ'ল। আৰু তাৰ পৰা ওলাই অলপ কিবা কৰি অলপ খালি চালি কৰি অলপ উইকলো মাউণ্টেইনৰ ফালে ওলাই আহিলোঁ। ইমান বতাহ দিছে ইয়াত, গাড়ী চাড়ী লৰি আছে একদম। বাহিৰলৈ ওলাওঁ, বাহিৰত চাগে কথা ক'লেও শুনা নাপাবই, জাষ্ট ভিউটো দেখুৱাম আপোনালোকক। সেইটো কাৰণে যি কৈছোঁ এই গাড়ীৰ ভিতৰতে কৰি লৈছোঁ। এইখিনি উইকলো মাউণ্টেইন হয়, উইকলো লেক এটা আছে। লেকটো চাবলৈ আহিছিলোঁ কিন্তু গোটেই ডাৱৰে ঢাকি দিছে। এতিয়া দেখা পাওঁ নে নাপাওঁ নাজানো। বেছি দেৰি কৰিব নোৱাৰি ইয়াৰ পৰা ঘৰলৈ যাওঁতে প্ৰায় 2 ঘণ্টা এটা লাগিব। বলক যাওঁ। বগা পৰি গৈছোঁ, কি বতাহ। আৰু এয়া ফগ চাওক, লাহে লাহে থাকি আহিছে আৰু মাউণ্টেইনখন। এইখিনিয়ে আছিলে উইকলো মাউণ্টেইন, আৰু আছে মানে আমি আজি এইখিনিয়ে দেখুৱাব পাৰিলোঁ। বাহিৰত বহুত বতাহ আৰু বাহিৰত কিবা কথা ক'লেও একো শুনা নাপায়। দুটামান এনেই শ্বট ল'লোঁ, শ্বট লৈ পেলাই গাড়ীৰ ভিতৰত আহি কথা কৈছোঁহি। আৰু এতিয়া ইয়াৰ পৰা যাম, ইয়াৰ পৰা ঘৰত যাম। যাওঁতে একাপ চাহ খাই যাব লাগিব, বহুত ঠাণ্ডা লাগি গৈছে। কিবা ভিডিঅ' হ'ল নাজানো আৰু আজি। গতিকে বলক ইয়াৰ পৰা গৈ থাকোঁ। যদি বতৰ ভাল হয় ক'ৰবাত দেখুৱাম। এইখিনি ব্ৰেছ টাউন পাইছোঁহি।
আৰু ইয়াৰ পৰা বহুত দূৰ যাব আছে ইয়াতে অলপ কফি অলপ খাই লওঁ আৰু এইটো পেট্ৰল পাম্প হয় আৰু এইটো হৈছে কাপোৰ ধোৱা মেচিন ইয়াতে 1 ইউৰ এটা দি কাপোৰ চাপোৰ ধুব পাৰি আৰু যদি ঘৰত ৱাশ্বিং মেচিন নাথাকে আৰু এটা পেট্ৰল পাম্প পালোহি আগৰ পেট্ৰল পাম্পটোত টয়লেট নাছিলে সেইকাৰণে এইটোত আহিলোঁ ইয়াতো টয়লেট নাই ইয়াতো এটা ৱাশ্বিং মেচিন আছে গতিকে বলক ইয়াতে কফি কাপ খাই লওঁ কফিৰ লগতে কাজু বাদাম লৈছোঁ আৰু চিপছ এটা লৈছোঁ খাই লওঁ খাই বৈ গৈ থাকোঁ আৰু